তোমাক চিনাকি যেন লাগিছে হে ক'ৰবাত আগতে পাইছোঁ নেকি বাৰু ঘৰলৈ যাবলৈ লাগিছিল ট্ৰেইনখনো আহি পোৱা নাই ৰাতিৰ গাড়ী বৰ দেৰি হৈ যায় গাড়ীত যাবলৈ অকণ ভয়ো লাগে মই বৰ বিপদত পৰিছোঁ মই আকৌ তোমাৰ বিবাহিত মানুহ হ'লোঁ মানে ঘৰলৈ নিলেও আকৌ মানুহজনীয়ে সন্দেহ কৰিব বুজিছা আপোনাৰ ঘৰলৈ যোৱা কথা মই কোৱা নাই মোক আপুনি অকণ সহায় কৰিব নেকি কেনেকুৱা মোৰ সম্পৰ্কীয় মামা এজন অকণমান আঁতৰতে থাকে আপুনি মোক তাত থৈ আহিব পাৰিব নোৱাৰোঁ বুলি ক'লেতো নহ'ব এখেত মোৰ মামা বগা খাব নে ৰঙা খাব মই সেইবিলাক একো নাখাওঁ মামা আপুনি সকলোকে কিয় মদাহী বুলি ভাবে আপুনি একাপ চাহ খাওক Thank you. Pulpo. Maria. হেল্ল' কোনে কৈছে থানাৰ পৰা মোলৈ কৈছে অঁ বৰা ছাৰ তেওঁতো এইবোৰ কাম নকৰে হয় মই এতিয়া থানাত কেনেকৈ যাম ঘৰত কোনো নাই মই অকলে আছোঁ হয় কাইলৈ যাব পাৰিম হ'ব গুড নাইট থানাৰ ফোন কথাটো কি ইয়াত থাকি পেলাই মই একো মামা এখেত আজি ইয়াতে থাকিব ভাল কথাহে বলিনৰ পৰা মাংস অলপ লৈ আনিব
পিছে মা মছলা যি লাগে লৈ আন বাৰু ঠিক আছে ঠিক আছে ঠিক আছে ঘড়ীটো বেছি 100 টকা মানহে পাবি সদায় কি 1000 টকা পাবি নেকি ষাঠি টকা দে